স্যার উকিল আইসা পিছত হ'ব দিয়া ও স্যার আইছি আহিছে নি উকিল ভাই তুমি চহীটো মাৰি দিয়াছো মই চহী মাৰিব নাজানো মাংলি দি চহী মাৰি তুমি কি ইয়া উকিল হৈছে চৈছে মাৰিব না মোৰ নামটো উকিল মই আচলতে উকিল নহয় ভাই 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 সাপ আছে ক'ত চাফা আছে চাফা কই বরাইলি কক যা মুহাম্মদ সানি নাকি বেঙ্গা তোৰ কাৰণে 10 টকা দিগত গুটকাটো উলাই দিলো দাদা কালি আমাৰ ঘৰত দুটা মেকুৰী যুঁজি আছিল সেই দুটাৰ এটা পানীত পৰি গেলা আৰু যোনটো মেকুৰী পানীত পৰি যোৱা নাই সেইটো কি কলাক কচোন কি কৈছিল কি কৈছিল জানা पहले आंख क्यों नहीं मारी बे कम से कम ये मुसीबत तो मेरे गले न पड़ती ভগৱানৰ নামত কিবা দি একো নাই বাবা মাফ কৰিব আকৌ নাই যদি নিজৰ হোৱাটছআপ নাম্বাৰ উলিয়াই দি বাবাই দোৱা কৰিব লগতে ৰাতি মেছেজো কৰিব ঐ তোক বোলে কালি ঘৰত মাইকীটো ওলাই দিছে তোৰ মতে মই চেন দিছিলো ফোনত দিছিলি নে ৰূপাৰ নহয় চাইকেল চেন দিছিলো ঐ তহঁতে ইয়াতে কি কৰি আছা নাই নাই এই দাদাৰ এটা ছোৱালী হৈছে মই শুনিছিলো বৌৰে প্ৰেগনেণ্ট ন বুলি দাদাৰ ক'ত হ'ল ঐ তই প্লেট খোৱা বুলি মই শুনিছিলো এই দাদা মই একো বস্তু নাখাবা বেয়া বস্তু ইলে মুখতে নাযাওঁ আমি নাচনো এটা মোৰ কাৰণে গ'ল্ড প্লেট লৈ আছো 10 টকা না 12 টকা লাগে ঐ তহঁতে মোক চিনি পোৱা নাই ইয়াতে কিয় বহিছা তহঁতে পালি বনাম ইয়াতে এ মোক চিনি পোৱা নাই মানুহ আৰু মাতি খাও ভাইটি কি হৈছে মোবাইলটো কৰোণা আজি মোবাইলটো কৰোণা হৈছে যেতিয়া তাপা ফোন মাৰো কাহি থাকে ক'ত যোৱা তুমি হস্পিটাললৈ হেল্ল' কি কোনি কি গেল সবজি বাড়ি লগত মুতি কি যে এখন যাও এ মুতিরি সবজি বাড়ি লগত কোন লাগা বিয়ে কথা না लग तेरा पता आयो रे मां आयो रे मां डायलॉग सुन लो रिश्ते में हम तुम्हारे बाप लगते हैं लेकिन मेरा नाम है शेरा रेडी 1 2 3 रिश्ते में तो हम तुम्हारे बाप लगता हूँ मेरा नाम की আছিল নাম তো আধার কার্ড খান লো নাম তো সামর কি